আজি মই কম কাৰণ মই সব জানো ইয়াকে জানো যে তোমাৰ দেউতা এখন কিতাপত কি লিখিছে কি লিখিছো মই ইয়াকে লিখিছে যে প্ৰেম মানুহৰ সৰ্বশ্ৰেষ্ঠ অনুভৱ এই অনুভৱক আমি সকলোৱে শ্ৰদ্ধা কৰিব জানিব লাগিব মাতিছিলো পুৰাণক বুজাই দিবলৈ মাতি আনিছিলো যে তেওঁ কিতাপত যি লিখিছে তাত আখৰে আখৰে পালন কৰিছে এহাল ল'ৰা ছোৱালী একেবাৰে পাৰফেক্ট এক্সাম্পল তুমি আমাক কি কৈ আছা আপুনি লিখামতে যদি কিতাপত প্ৰেম সঁচাকৈ শ্ৰেষ্ঠ অনুভৱ হয় তেন্তে সেই অনুভৱখিনি পাৰ হৈ আছে এওঁলোকৰ কোমল মনটো ইহঁতে পাগলৰ দৰে ভাল পাই বুলি কিন্তু তাতকৈ বেছি ভাল পায় আপোনাৰ সমাজে জানে আপোনাৰ প্ৰতি থকা ইহঁতৰ শ্ৰদ্ধা ভাল পোৱা এইবোৰ সৰু হৈ নাথাকে সিহঁতৰ প্ৰেমৰ ওচৰত আপোনাৰ সন্মানখিনি সৰু হৈ নাথাকে লিখিছে তোমাৰেও ঠিকে লিখিছে যি অনুভৱে ইমান কথা ভাবিবলৈ বাধ্য কৰায় এই প্ৰেম সঁচাই এক শ্ৰেষ্ঠ অনুভৱ যদি কয় ইহঁত দুখী তেনেহলে ধৰি ল'ব লাগিব যে আপুনি কিতাপত লিখা কথাবোৰ মিছা